নমস্কাৰ, মই কুসুমিকা মোৰ নতুন এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এক্সেছ বাৰ্ছ আপোনাৰ মানে এনেকুৱা বুলি এটা মানে ভাল বস্তু যিটোৱে মানে মোৰ জীৱন বহুত সলনি কৰিছে। মানে বহুত নিগেটিভ আছিলে, বহুত নিগেটিভিটি এতিয়াও আহে, বহুতে মানে কথা শুনায় কিবা কৰে, তথাপিও মই ইগন'ৰ কৰি চলোঁ। কিহৰ কাৰণে মই যেতিয়াৰ পৰা এক্সেছ বাৰৰ ক্লাছটো লৈছোঁ তাতে মানে এনেকুৱা মানে এখন মেনুৱেল আছে যিখন মানে পঢ়িলে আপোনাৰ সকলোবোৰ ষ্টেটমেণ্টবোৰ ক্লিয়াৰ হৈ যায়, যিবিলাকে আপোনাৰ জীৱনটো সলনি এনেকুৱা এটা বস্তু যিটোৱে মোৰ জীৱন একদম সলনি কৰিছে। হয়, মই কিছুমান আগতে বহুত ভুল কৰিছিলোঁ। এক্সেছ বাৰ্ছে মোক মানে এনেকুৱা কৰিছে, মানে মোৰ জীৱনটো সলনি কৰাই দিছে। মই যি মানে ধৰক অসৎ পথত আছিলোঁ, যদিও এনেকুৱা নহয় যে মই যে কাৰোবাৰ কিবা বেয়া কৰি ফুৰিছিলোঁ, সেইটো নহয়। মই মানে ধৰক মোৰ কিছুমান ভুল হয়, যিবিলাক ভুল মানে ভুল শুধৰণি হৈছে বা মোৰ জীৱনটোৱে একদম মানে ধুনীয়া এটা ৰাস্তাত গৈছে এক্সেছ বাৰ শিকাৰ পৰা। এতিয়া মানে সেয়ে কওঁ সকলোকে, যদি এক্সেছ বাৰ লৈ নিজৰ জীৱন সলনি কৰিব খুজিছে তেনেহ'লে আপোনালোকে এবাৰ হ'লেও এক্সেছ বাৰ লৈ লওক। আজি মই ধুনীয়া, মোৰ ভিউজটো ধুনীয়া পৰিছে, পিছফালে ধুনীয়া বতৰ, মই আজি বাহিৰত বহিছোঁ, ধুনীয়া বতাহ দি আছে এইফালে। মানে এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকক, যদি আপোনালোকে ল'ব বিচাৰে এক্সেছ বাৰ, তেতিয়াহ'লে আপোনালোকে মানে কি আপোনালোকৰ জীৱন সময় লাগিব, মোৰো সময় লাগিছে। মই এক্সেছ বাৰ্ছ লোৱা এতিয়া এবছৰ সম্পূৰ্ণ হ'বহি আৰু লাহেকৈ। মোৰে সময় লাগিছে, কিন্তু আপোনাৰ জীৱনটো সলনি হ'ব যে আজি এক্সেছ বাৰ ক্লাছ কৰিছে, আজিয়ে আপোনাৰ জীৱন সলনি হ'ব, আজিয়ে চেচন লৈছে, আজিয়ে সলনি হ'ব, সেইটো নহয়। আপোনালোকৰ সময় লাগিব। যদি আপোনালোকে ল'ব বিচাৰিছে তেনেহ'লে অলপ ধৈৰ্য ধৰি অলপ সময় লওক। আপোনালোকে চাব যে আপোনাৰ গোটেইবোৰ আপুনি মানে আপোনাৰ সলনি হৈ আছে, লাহে লাহে গোটেই জীৱন সলনি হৈ যাব। যে আজি কিন্তু ঘৰত প্ৰেক্টিচ লাগিব, প্ৰেক্টিচ বোলা বস্তুটো কৰিব লাগিব। আৰু মেনুৱেলখনত যিবিলাক আমি মানে শিকাওঁ বা যিখিনি বস্তু থাকে সেইখিনি আপুনি শিকিবলৈ মানে পঢ়িবলৈ মানে কি টাইম নিজে উলিয়াব লাগিব। যদিহে টাইম উলিয়ায় তেতিয়াহে আপুনি কিন্তু পাৰিব। যদি টাইম নুলিয়ায় তেনেহ'লে আপুনি শিকা নিশিকা সমান হ'ব। সেইবিলাক ষ্টেটমেণ্টবিলাক মাতি থাকিব লাগিব। সেয়ে আপোনালোকক মই সকলোকে কওঁ যে যদি এক্সেছ বাৰৰ ক্লাছ লয় তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে। মই ওদালগুৰি ডিষ্ট্ৰিক্টত মোৰ ঘৰ। পাৰে ছানডে মই গৈ আছোঁ ওদালগুৰি মেইন টাউনত ক্লাছ দিবলৈ। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে। মই যোগাযোগ নাম্বাৰ দি থোৱা আছে তলত, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ ভিডিঅ'বিলাক চাই কিন্তু মানে লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব নকৰে। প্লিজ যদি ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোকৰ ভালৰ কাৰণে দিয়া হৈছে। ধন্যবাদ।